গুড মৰ্নিং স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালেই আছে। বৰ্তমান আমাৰো ভালেই। এতিয়া বাজি 10:30 ৰাতিপুৱাৰ কাম বন কৰি খোৱা লোৱা প্ৰায় শেষেই হৈ গ'ল। এতিয়া ভাবিছোঁ অকণমান নিজৰ যত্ন লওঁ। আচলতে নিজৰ যত্ন লোৱাই নহয়, বেলেগ কিবা কিবি বাকীবোৰ কৰি থাকোঁতে নিজৰটো সদায় পাছত থাকি যায়। কিন্তু আজি ভাবিলোঁ অকণমান স্কিনৰ যত্ন লওঁ আৰু ঘৰুৱাভাৱে কি কৰোঁ আপোনালোকক দেখুৱাওঁ। গতিকে ভিডিঅ'টো আগলৈ চাই থাকিব। এল'ভেৰা অকণমান লৈ লৈছোঁ, একদম সৰু বেছি ডাঙৰ নহয়, মায়ে ৰুইছে। কোনো এটা নম্বৰ কাম কৰি নহয়, ফুল আছে, এইবিলাক চব মায়ে কৰিছে। বেছি হৈছিল অলপমান, সেইখিনি এতিয়া মই ইয়াতে ডিঙিত লগাই মুখখন ধুই আহিলোঁ। ভাল লাগিছে পেকটো ইউজ কৰি। আগতে এনেদৰে ইউজ কৰি পোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইম ইউজ কৰিলোঁ। এনেই জেলটো মানে ইউজ কৰিছোঁ এল'ভেৰাৰ, কিন্তু এনেদৰে পেক বনাই ফাৰ্ষ্ট টাইম ইউজ কৰিলোঁ। বহুত বেছি ভাল লাগিছে, মোৰ স্কিনটো চাফা লাগিছে আগতকৈ। আপোনালোকে ইউজ কৰি চাব পাৰে যিসকলে ইউজ কৰা নাই। হয়তো বহুতেই কৰিছে, কাৰণ এল'ভেৰাৰ বিষয়ে নজনা মানুহ এই পৃথিৱীতে নাই বুলি ক'ব পাৰি। সকলোৱে জানে এল'ভেৰাৰ বিষয়ে। গতিকে যিসকলে জনা নাই এনেদৰে পেক বনাই যে ইউজ কৰিব পাৰে, তেওঁলোকে ইউজ কৰি চাওক, ভাল পাব। আৰু ভিডিঅ'টো আগলৈ চাই থাকক, স্কিপ নকৰিব। আজি এটা ধুনীয়া ৰেচিপি আছে, গতিকে ভিডিঅ'টো চাই থাকক আগলৈকে। এইফালে আমাৰ চিকু কেৰম খেলি আছে। চিকু হাই কৈ দিয়া। কেৰম খেলি আছে। খেলা। মই খেলিম নেকি? মই খেলিম। Mami, मेरे मम्मी दे फोन का पैसा मेरे फूल ने खींचा रे वो भी रिश्तेदार ने दिए थे उस फोन का पैसा मेरे फूल नहीं जाने दे। ৰেচিপিটো বনাবৰ বাবে মই এইকেইটা বেঙেনা লৈ লৈছোঁ, বেছিকৈ লোৱা নাই, কাৰণ মানুহ যিহেতু কম, দুটাহে, ল'ৰাই প্ৰায় নাখায় বুলিয়ে ক'ব পাৰি। সেইকাৰণে এইকেইটা লৈ লৈছোঁ। এতিয়া কাটি ল'ম এনেদৰে। এনেদৰে কাটি লৈছোঁ। এইফালে অলপমান এৰিছোঁ, গোটেইখিনি কাটি দিয়া নাই। এইটো শেপত গোটেই বেঙেনাখিনি মই এতিয়া কাটি ল'ম। আচলতে মই যিকোনো চব্জি বঠিত কাটো, আজি চুৰি দি কাটিছোঁ, সেইকাৰণে অলপ অসুবিধা হৈছে, এইটো কাটাই গ'ল।
এয়া চাওক বেঙেনাকেইটা কাটি ল'লোঁ। এতিয়া অলপ সময়ৰ কাৰণে পানীত ভিজাই থ'ম। নথলেও হয়, যিহেতু ঘৰুৱা বেঙেনা, কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা নাই। তথাপিও অলপমান সময় থৈ দিলে বেঙেনাৰ যিটো ক'লা পানী ওলাই যায়, সেই পানীটো ওলাই গ'লে ভাল বোলে। সেইকাৰণে অলপ সময় 2 মিনিটমান পানীত মই থৈ দিম এতিয়া। আৰু এতিয়া মই লৈ লৈছোঁ পিঁয়াজ 2টা, নহৰু 1টা, অলপমান আদা, 1 টুকুৰা আদা লৈছোঁ, আৰু 3টা কেঁচা জলকীয়া এইকেইটা, আৰু মছলাখিনি দিম, সেইখিনি মই দিওঁতে দেখুৱাই দিম আপোনালোকক। এতিয়া মই এইখিনি গোটেইখিনি ধুনীয়াকৈ চাফা কৰি লৈ পেষ্ট বনাই ল'ম। এতিয়া 3টা বাজিল, ভাত পানী খাই আজৰি হৈ কাম বন চব আজৰি হ'ল। এতিয়া মই লাইভ আহিবৰ কাৰণে সাজু হৈছোঁ। আচলতে মেখেলা চাদৰ কালেকশ্যন মোৰ আছে, কালেকশ্যনখিনি মই পূজাৰ অফাৰত দি আছোঁ ফেচবুকত লাইভ কৰিবৰ কাৰণে সাজু হৈছোঁ, আৰু ভাবিলোঁ আপোনালোকৰ পৰাও বিদায় লওঁ। ইমানতে ভিডিঅ'টো সামৰণি মাৰি দিওঁ। যদিহে আজি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত পায়। আৰু এটা কথা, যদিহে আপোনালোকে জুৱেলাৰী বা মেখেলা চাদৰ ল'ব বিচাৰে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দি থ'ম, আপোনালোকে মোক কণ্টেক্ট কৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।